নমস্কাৰ মোৰ নাম ইকবাৰ সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ আজি শিৱৰাত্ৰিৰ আগদিনা সো আজি মানে সায়ংকে শিৱসাগৰত কি হৈছে কি নহৈছে আৰু মোৰ লগত থাকিব অংকুৰণ ভাই হেল্ল' অংকুৰণ ভাইৰ চেনেল এটা আছে তলৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু মোৰ লগত আৰু দুজন যাব আৰু এজন আহি পাইছে এইজনৰ কাৰণে দেৰি হৈ গ'ল মেদিনী ভাই আৰু এজন যাব আগফালে ৰখি আছে সো গোটেই চাৰিটা যাওঁ আৰু গাড়ী লৈ যাওঁ আৰু মানে ৰাতি হৈ গ'ল ৰিক্স ল'ব নোৱাৰি বাইকত সো চাই থাকক আৰু শিৱসাগৰত কি হয় আপোনালোকক দেখুৱাম বৰ ধুনীয়া ধুনীয়া পিকচাৰ এখন দেখিছিলোঁ পিকচাৰখন এখন চাই লওক সো সেইকাৰণে বেছি এক্সাইটেড হৈ আছোঁ যাবলৈ সো কাইলৈ গ'লে কাৰণ ভিৰটো বহুত বেছি পাম আৰু ব্লগিং কৰিবলৈ চান্সটো বহুত কম পাম সো আজিয়ে যাওঁ আজিয়ে কৰিম কাইলৈও ব্লগ এটা আহিব কিন্তু এই ব্লগটো চাই বেছি ভাল পাব অ'কে টাইম হৈ গ'ল 5:45 আৰু এতিয়া আমি আছোঁ ডিমৰ পৰা শিৱসাগৰ যাব লাগিব শিৱসাগৰৰ শিৱদৌলত মানে কাইলৈৰ পৰা শিৱৰাত্ৰি মেলা আছে কিন্তু শিৱৰাত্ৰি আজিৰ পৰাই মানে আজি ৰাতিৰ পৰাই মানে শুনামতে চ' আমি চাই আহোঁগৈ কি হয় কি নহয় তো বাকী চব বঢ়িয়া আহে শিৱসাগৰ যমুনা ৰোড পাই গ'লোঁ আৰু এতিয়া সোমাবলৈ দিয়ে নে নিদিয়ে চাই লওঁ আৰু পিছফালে মানুহকেইটা দেখাই দিয়া কোন কোন আছে আহি আছোঁ দেই পুৰা এক্সাইটেড নেকি কাৰণ আমি যোনটো ক্লিপ দেখিছোঁ ন শিৱসাগৰ সঁচাকৈ সেইকাৰণেই আহিছোঁ মই বহুত ইউনিক মানে লাইটিং লগাই থৈছে চ' সেইকাৰণে আপোনালোকক আজিয়ে দেখুৱাম মানে আজি দেখাম মানে ভিডিঅ'টো কাইলৈ আহিব চ' আজি আমি ৰেকৰ্ড কৰিম চ' যোনদিনাখন শিৱৰাত্ৰি সেইদিনাখন আহিব আৰু কাইলৈও এটা এক্সট্ৰাকৈ ভ্লগ এটা বনাম ত' কাইলৈ দিনৰ ভ্লগটো বেলেগ হ'ব আজি মানে মাৰ্কেটখিনি বহিছে আজি খুলিছে নে নাই খোলা নাজানো চ' এতিয়া আপোনালোকে চাই থাকক অ'কে এই শিৱসাগৰ য'ত শিৱৰাত্ৰি পাতে তাৰ মাজে মাজে গৈ আছোঁ গাড়ীখন লৈ চ' কিমান ডোখৰলৈকে যাব পাৰোঁ চাওঁ লাইটটো নিদিয়াটোৱে ভাল হ'ব নেকি ফচিলেও জানে পাইছোঁ নে কি হ'ব অংকুৰণ এই যাম লাহে লাহে গৈ আছোঁ আৰু আমি আহিছোঁ কেলৈ কৈ দিয়া আমি আহিছোঁ মানে আমি ফটোখন দেখিলোঁ মানে দেই ফটোখন হয় নে নহয় অৰিজিনেল সেইটো মই নাজানো মই ভালকৈ চোৱা নাই অকল মানে সেই ফটোখনত যোনটো লুকটো আছে ন সেইটো চিনেমেটিকত মজা লাগিব অকল আহি আছে অলপ মানে ৰিয়েলিটিটো আহিছে মানে যোনটো ফটোখনৰ পৰা ৰিয়েলিটিটো অলপ দেখা গৈছে মানে দেখোন চাই থাকক আপোনালোকে ভিডিঅ' অকল কাইলৈ কাৰণে গোটেই মাৰ্কেট বহি আছে এইবোৰতো আপোনালোকক কাইলৈ দেখুৱাম কাইলৈ ব্লগটোত চ' এতিয়া আপোনালোকক মেইন শিৱদৌলটো দেখুৱাবলৈ আহিছোঁ কাৰণ কাইলৈ ব্লগটোৰ নাইট ব্লগ নকৰোঁ বুলি ভাবিছোঁ চ' সেইকাৰণে আজিয়ে দেখুৱাই দিম চাই থাকোঁ এতিয়া মেইন টাস্কটো হ'ল ওলাওঁ কেনেকৈ গাড়ীখন উলিয়াওঁ কেনেকৈ সোমোৱাটো সোমাই ল'লোঁ যেনেকৈ চক্ৰবিহুত অভিমান্যু সোমাইছিলে চ' আমি এতিয়া সেনেকৈ সোমাই দিলোঁ এতিয়া চক্ৰবিহুত এতিয়া ওলাম কেনেকৈ তাকে ভাবি আছোঁ এতিয়া আমি আছোঁ কোৰ্টৰ ওচৰত কোৰ্টৰ ইয়াত ফ্ৰণ্টত গাড়ী পাৰ্ক কৰি দিলোঁ আৰু পিছফালে মোৰ ভিউটো দেখিছেনে শিৱসাগৰ পুখুৰী কি ধুনীয়া লাগিছে আৰু এইফালে ফ্লেছ মৰাত হেল্প কৰিছে আমাৰ অংকুৰণ ভাই নাই লোৱা আৰু এইফালে লাচিত আছে এটা শিৱসাগৰ তাক টাউনৰ মাজতে থৈ আহিলোঁ মানে দৌল ফ্ৰণ্টতে এতিয়া ফোন কৰি আছে যাওঁ আৰু আপোনালোকক দেখুৱাই যাম কি হয় কি নহয় তো চাই থাকক পূৰা এনজয় হ'ব ইণ্টাৰেষ্টিং হ'ব চ' চাই থাকক অ'কে ভাস্কৰ দাক লগ পাই গ'লোঁ হেল্ল' হাই এভৰিৱান কি খবৰ আপোনালোকৰ আচলতে শিৱসাগৰ শিৱৰাত্ৰি মই এনেই আহিছিলোঁ বেলেগ খোজকাজ কামত মই নিজে কেমেৰাটো পাহৰি আহিলোঁ আহি দেখিছোঁ এইফালে গোটেই বন্দুক চন্দুক উলিয়াই ৰেডি কাইলৈ আপোনালোকে চাই আছে আচলতে আমাৰ শিৱৰাত্ৰি চাবলৈ আহিব যদি শিৱসাগৰ শিৱৰাত্ৰি যেনেকৈ বৰপেটা দৌল উৎসৱ যেনেকৈ পপুলাৰ তেনেকৈ শিৱসাগৰ শিৱৰাত্ৰি বহুত পপুলাৰ আমাৰ ডাঙৰকৈ পতা হয় গতিকে আহিব আৰু ৰিক্টবৰ ভিডিঅ'বোৰ চাই থাকিব
মেইন কথা হ'ল কালি ফেচবুকত এটা ফটো ভাইৰেল হৈছিলে ফটো এখন য'ত শিৱদৌলৰ যোনটো লাইটিং চ' সেইকাৰণে বেছি বহুত এট্ৰেক্টিভ হৈছে সেইকাৰণে ৰাতি এইবাৰৰ নিচিনা বিশ্বাস কৰক এইবাৰৰ নিচিনা মানে আগতে হোৱা নাই আপুনি লাইটিঙে চাওক বা গোটেই যি সৌন্দৰ্য যি মানে হেৰি কৰিছে তাৰ ক্ৰেডিট গ'জটো আপোনাৰ এতিয়া কালি তেখেত বদলি হৈছে শিৱসাগৰৰ যি DC ডক্টৰ লক্ষ্মীপ্ৰিয়া তেখেতে বহুত ভাল উন্নয়নমূলক কাম কৰিছিলে আচলতে শিৱসাগৰ গতিকে থেংকফুল টু হাৰ তেখেত এতিয়া বঙাইগাঁৱলৈ বদলি হৈছে সেয়াই আৰু হয়নে আপোনালোকো আহিব ইও আহিছে ময়ো ভিডিঅ' দিম ভিডিঅ' বনাব কিন্তু বনাব যাওঁ অ'কে বাই ফাইনেলি শিৱদৌলৰ ভিতৰত আহি গ'লোঁ চ' দেখিছে দে কি ধুনীয়া লাগিছে ওপৰৰ এইটো কালাৰটো য়েল্ল' কৰি দিছে আৰু আপোনালোকক মই টাউনৰ ফালে লৈ যাম টাউনৰ ফালে বহুত ধুনীয়া লাইটিং কৰিছে আৰু এটা শিৱ বনোৱা দেখিছিলোঁ সেই শিৱটো যদি পাওঁ দেখুৱাম তো চাই থাকক বাকী চব বঢ়িয়া বাকী চিনেমেটিক শ্বট লৈ আছে অংকুৰণ ত' এই ফোন কৰি আছে এটা আহি পোৱাহি নাই তো আহি পালেহি ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ এতিয়া আপোনালোকে চিনেমেটিক শ্বটকেইটা এনজয় কৰক অ'কে এইফালে ফটো এখন মাৰি আছে এয়া ভিউটো চাওক কেনেকুৱা লাগিছে এটা মজা বিউটিফুল প্লেচ শিৱসাগৰ মজা সুন্দৰ ত' আজিও অলপমান মানুহ হৈছে কিন্তু মানে মেলা কাইলৈৰ পৰা বহিব চ' কাইলৈ বেছি বহুত মানুহ হ'ব কাইলৈতো এনেকৈ ভ্লগ কৰিবলৈ চান্সো নাপাম চ' সেইকাৰণে আজিয়ে কৰিছোঁ চ' যদি ভাল লাগিছে লাইক এটা কৰি দিয়ক আৰু কেইটকা এইটো আজি দোকানখিনি বহিছে কাইলৈৰ পৰা দোকানবোৰ খুলিব আমি এতিয়া মানে বাহিৰলৈ ওলাই আহিলোঁ চাবলৈ আহিছোঁ আপোনালোকে দেখিছেনে ভিৰ পূৰা হৈ আছে চ' আৰু মাতটোবোৰত বাহিৰৰ মাত বেছিকৈ আহি আছে মোৰ মাতটো কমো শুনিব পাৰে সেইকাৰণে মাইকটো লগাই লোৱা আছে চ' আহিছে নাহিছে নাজানো আৰু সেইটো ক্লিপ চোৱাৰ পিছতে গম পাম যদি আহিছে তো ভালেই বাকী কেনেকুৱা লাগিছে খালি ড্ৰোন শ্বট এটা ল'ব পৰা হেঁতেন হয় নাই ড্ৰোন শ্বট এটা ল'ব পৰা হেঁতেন আল্টিমেট লাগিলে মজা আৰু এতিয়া আপোনালোকক মই ফ্ৰণ্টৰ চাইডটো দেখাম হয় নাই কেনেকুৱা লাগিছে এই মজা আজি মানে ফ্ৰী আছে ঘূৰিবলৈ কালিতো পুৰা ফ্ৰী হ'ব ন আজি কাৰণে আমি আগতে চাই যাওঁ বুলি আহিলোঁ আৰু বাকী চব বঢ়িয়া লাইটিংটো মজা লাগিছে লাইটিংটো কেনেকুৱা লাগিছে এই লাইটিংটো কেনেকুৱা লাগিছে আহক সকলোৱে শিৱসাগৰ শিৱৰাত্ৰি চাবলৈ ত' একদম বাকী চব একদম বঢ়িয়া আৰু কি ক'ব আৰু আগৰবাৰৰ নিচিনা নহয় ইয়াতকৈ আগৰবাৰতকৈ বহুত ভাল হৈছে এই বছৰ এইটো বস্তু আটাইতকৈ বেছি ভাল লাগিছে বনোৱাৰ কাৰণে ইয়াৰ চিনেমেটিক শ্বট এটা লৈছোঁ তো চাই লওক কেনেকুৱা লাগিছে মালটো এই পূৰা মানে এবাৰ চব ইউনিককৈ বনাইছে শিৱসাগৰ পূৰা ইউনিককৈ সজাইছে মানে চব আহিব আজি অলপ ভিডিঅ'টো কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ধুনীয়া এনেকুৱা আগত দেখা নাছিলোঁ বহুত ধুনীয়া লাগিছে এইবাৰ এই বস্তুটো আটাইতকৈ বেষ্ট লাগে শিৱৰাত্ৰি তো একদম ইউনিক বনাইছে এনেকুৱা যাতে ফিউচাৰত যাতে বনাই থাকে ফ্ৰাইড ৰাইচ 4টা অৰ্ডাৰ দিয়া হৈছে তো খাই মেলি আকৌ আপোনালোকে লগতে ভাঙল আৰু 4টা অৰ্ডাৰ দিয়া হৈছে গোটেইকেইটা খালি মই খাম দেই অভদ্ৰ ইয়ে আছে অভদ্ৰ বুলি ক'বলৈ মই আৰু জিমৰ পৰা পুৰা ফুল্লি কৰি দিয়া হৈছে ডাইট মেইনটেইন কৰিবলৈ পুৰা ডাইট মেইনটেইন কৰিছে আজিৰ কাৰণে ডাইটটো এতিয়া কম্প্ৰমাইজ কৰিব পাৰি আৰু আজিৰ কাৰণে ডাইটটো কম্প্ৰমাইজ হৈ যায় আপোনালোকক দেখুৱাই আছোঁ অ'কে হৈ গ'ল খাই মেলি এতিয়া আমি শিৱদৌলৰ ফালে গৈ আছোঁ থামলিনৰ কাৰণে এটা ফটো ল'বলৈ আৰু আপোনালোকক দেখুৱাম আৰু কি হৈ আছে
তো চাই থাকক অ'কে নল'লেও হ'ব ডাইৰেক্ট লৈ লওঁ ইয়াত মজা আহিছে চ' দৌলটো এবাৰ ভালকৈ চাই লওক শিৱ আৰতিৰ কাৰণে পূৰা গল্ডেন টেম্পল লাগিছে ত' একদম বহুত ধুনীয়া লাগিছে